হাই বন্ধুসকল, আজি পুনৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি যাম অৰ্কিড, কাজিৰঙা অৰ্কিড পাৰ্ক। ভিডিঅ'টো শেষলৈকে চাব। আমি বৰ্তমান কাজিৰঙাৰ মাজে মাজে গৈ আছোঁ। কিবা জীৱ জন্তু, গড়, হাতী কিবা কিবি দেখোঁ নেকি চাই আছোঁ। আমি এতিয়া হাতী এটা দেখিছোঁ। এইটো আৰু তেতিয়া আমি অলপ ৰৈছোঁ, কিবা জীৱ জন্তু দেখোঁ নেকি চাওঁ। বন্ধুসকল, আজি আমি ইয়াত ৰৈছোঁ। এতিয়া ইমান সুন্দৰ পৰিৱেশ। ক'ৰবাত দূৰত ব্ৰহ্মপুত্ৰও দেখা পায়। ইয়াত বহি দিয়া, বহি পেলাই খাই কোন কথা। ব্যায়াম কৰিব দিয়া নাই, এনেই এনেকুৱা। বন্ধুসকল, এতিয়া হাতী এটা ওলাইছে ইয়াত। কেমেৰাত চাগে ভালকৈ ওলোৱা নাই। আছে কেমেৰাত ভালকৈ ওলোৱা নাই। মই দেখিলোঁ এবাৰ। এইটো হাতী। কেমেৰাত ভালকৈ ধৰিব পাৰিছেনে নাই বা? চাওক, তাত আছে। কেমেৰাত ভালকৈ ওলোৱা নাই। আৰু এটা আছে পিছত। সেইটো এটা, এইটো এটা, দুটা হাতী আছে এইখিনিত। এইখিনিত এটা, এইখিনিত এটা। দাঁত আছে, কেমেৰাত ভালকৈ ওলোৱা নাই চাগে। এয়া চাওক, হাতীয়ে পানী খাই আছে। চাওক, কেমেৰাত ইমান ভালকৈ ওলোৱা নাই। পিকলিমিক ওলাই আছে। এইটো আমাৰ চাওক, ওলাই আছে 22, 21। এইফালে গড় এটা আছে, কেমেৰাত ভালকৈ ওলোৱা নাই। তিনিটা এফালে আহি আছে। সেইফালে এটা আছে, কেমেৰাত দেখা নাপায় ভালকৈ। দুটা
কৰ আছে ওচৰলৈ গ'লে কিবা কেমেৰাত ভালকৈ নোলাই ওচৰলৈ গ'লে কিবা কৰিম খুলিয়ে দিব হা খুলিয়ে দিব মজা এইকেইটা বনৰীয়া মহ ৰাস্তা মাজলৈ হৈ কেমেৰাত ভালকৈ ওলোৱা নাই চাগৈ বহুত শিং আছে দীঘল দীঘল চাওক কিমান ধুনীয়া পৰিৱেশ কিমান আজাৰ গছ আছে চাওকচোন গাইজ আমি অৰ্কিড পাৰ্ক পামহি এতিয়া খোজকাঢ়ি গ'লে আমি পামগৈ তোৰ কিমান ডাঙৰ শিল চাওকচোন বেলেগ বেলেগ মানুহসকলে চাওক অৰ্কিড পালোহি চাওক কি সুন্দৰ পৰিৱেশ কিমান গছ গছনি লগাই থৈছে ফুলনি নে কি দিছে এখন ওপৰত থৈ চাব পাৰি কাৰ্নিভৰ প্লেণ্টটো এইটো যিটো আজিকালি দেখিবলৈ প্ৰায় পোৱা নাযায় মাংসজাতীয় উদ্ভিদ মাংসভোজী উদ্ভিদ মাংসভোজী যিখিনি অপেন হৈ আছে তাত ইনচেক্ট সোমাব ইৰা আহি পেলাই সোমাব পোক পতংগ আৰু পোক পতংগ আমাৰ ইফাল দি আহে আৰু যিখিনি আপোনাৰ কিছুমান ক্লথ দেখিছে সেইবোৰ অলৰেডি পোক পতংগ সোমাই গৈছে মাংসভোজী উদ্ভিদ খাবনে ইহঁতে খাব পৰা বস্তু পতংগ খাই এইবিলাকে উদ্ভিদ পোক পতংগ আহিলে খাই দিব পৰিৱেশ দিব ইমান ভাল অৰ্কিডৰ কাৰণে আমাৰ থাৰ্টি ডিগ্ৰী টেম্পাৰেচাৰ হৈছে তো ইয়াত 38 ডিগ্ৰীটো নপৰে আপোনাৰ এই ৰাস্তাটো পৰি গৈছে সেইকাৰণে মানে এই নেটটো অলপ বহুত কাম আছে নেটটো এইটো আপোনাৰ ভেনিলা যিটো আমি চকলেট আইচক্ৰীম বনাই ভেনিলা ফ্লেভাৰ্ছৰ হয় এইটো আমাৰ অৰিজিনেল ভেনিলা এটা একচুৱেলি অৰ্কিড হয় ফুল আপোনাৰ এইফালে গ্ৰীণ ধৰিছে
তাত গুটি হ'ব গুটিটো আপোনাৰ শুকাব লাগিব গুড়ি কৰিবলৈ বহুত দীঘলীয়া প্ৰচেছ হয় পৃথিৱীৰ ছেকেণ্ড এক্সপেঞ্চিভ প্লেণ্ট পৃথিৱীত আটাইতকৈ মানে ছেকেণ্ডত আছে এই এক্সপেঞ্চিভ প্লেণ্ট কষ্টলি পাৰ কিলোগ্ৰাম দাম আপোনাৰ ইয়াত 50,000 মান 1 কিলোগ্ৰামৰ দাম কিহৰ চকলেট বনাই মানে ভেনিলা কি বস্তু এই ফ্লেভাৰ দিয়ে মানে চকলেট আইচক্ৰীমত ফ্লেভাৰ দিয়ে সোৱাদটো দিয়ে এইটো পৃথিৱীৰ ছেকেণ্ড এক্সপেঞ্চিভ প্লেণ্ট আফটাৰ চেফৰন যিটো কেশৰ বুলি কয় পৃথিৱীৰ আটাইতকৈ দামী প্লেণ্ট আৰু এইটো আপোনাৰ ছেকেণ্ডত আছে ছেকেণ্ড মানে পলিনেশ্যন প্ৰচেছ বাকীবোৰ যেনেকৈ নেচাৰেলি হয় ইয়াত আপোনাৰ মেনুৱেলি কৰিব লাগে পলিনেশ্যন প্ৰচেছ আমি এবাৰ চাই আহিলোঁ এইটো কি বস্তু কি হ'ল সোমোৱাৰ লগে এইটো অট'মেটিকেলি ক্ল'জ হৈ যাব পোক পতংগটো খাই তাতে মানে চেপি ধৰিব তাত সেইটোকে আপোনাক খাই তাৰ পৰাই নিউট্ৰিশ্যন লৈ গছজোপা গ্ৰ'থ হৈ আছে মাংসভোজী উদ্ভিদ যিটো কলচীটো পালোঁ চেম লাইক দিছ এই মুখ মেলি থকাটো মানে পোক পতংগ সোমালে বন্ধ কৰি দিব তাত চবতে আৰু ডাঙৰ নহয় বোলে এইটো কপৌ ফুল এইবোৰ আপোনাৰ কেতিয়া পৰজীৱী নহয় পৰাচয় সিহঁতক আশ্ৰয় দিবলৈ যাতে ষ্টেণ্ড আউট হ'বলৈ কিবা এটাৰ লগত আমি মেৰিয়াই পেলাই বান্ধি থৈছোঁ তেনেকৈ কপৌ ফুলটো তামোল গছজোপাত থাকিলে তামোল গছজোপা একো ক্ষতি নহয় কিন্তু নিজৰ হাত নিজে প্ৰস্তুত কৰে তাত ষ্টেণ্ড আউট হৈ থাকে তাত পৰাচয় মানে আশ্ৰয়টোহে লয় নিজৰ হাত নিজে প্ৰস্তুত কৰে এইটো 1.2 mm চাইজটো এইটো স্মলেষ্ট আৰু এইটো আমাৰ ছেকেণ্ড স্মলেষ্ট ইয়াতো পাত নাই ডাল পাত নাই এইটো আমাৰ ছেকেণ্ড স্মলেষ্ট টেনিঅফাইলাম ক্ৰিপিটোফৰ্মি এইটো আপোনাৰ স্মলেষ্ট এইটো ছেকেণ্ড স্মলেষ্ট ইন দ্য ৱৰ্ল্ড এইটো আপোনাৰ কেটলিয়া এইটো আপোনাৰ ইয়াৰ এটা প্ৰজাতি কলম্বিয়া দেশৰ আপোনাৰ নেশ্যনেল ফ্লাৱাৰ হয় তাৰ যোনটো নেশ্যনেল ফ্লাৱাৰ তাক কেটলিয়া ট্ৰেনি বুলি কয় এইটো আমাৰ কেটলিয়া ইয়াৰে এটা প্ৰজাতি কলম্বিয়া দেশৰ নেশ্যনেল ফ্লাৱাৰ যেনেকৈ আমাৰ লোটাছ ইমানটোৱে দেখা পাব ইয়াতকৈ ডাঙৰ নহয় তাৰ 1.5 mm ফুলা নাই 1.5 mm সৰু সেইটো আটাইতকৈ সৰু 1.2 mm চাইজ এইটো ছেকেণ্ড 1.5 mm চাইজ ইয়াৰ এটা চিনেমাও আছে মিউজিয়ামলৈ
ঢোল বজাই আছে ফটো গেলাৰী ফটো মান আছে একো নাই আছে ন ঢোল জানো বিক্রির বাবে ফুল এফালে প্রোগ্রাম হৈ আছে ধন্যবাদ পৰ্যটকসকল এইবাৰ আমি আপোনালোকক আগবঢ়াব বিচাৰিছোঁ অসমৰ বাপতি সাহোন স্বৰূপ ৰঙালী বিহুটিৰ এটি অবিচ্ছেদ্য অংগ অসমৰ বিহু নাচৰ এটি সামান্য আভাস মাথো আৰু এই বিহু নাচটিত আপোনালোকেও আমাৰ লগত সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিলোঁ আপোনালোকেও আহি আমাৰ লগত মঞ্চত অকণমান নাচিলে আমি নথৈ আনন্দিত হ'ম प्रिय पर्यटकों को अब देखने के लिए जा रहे हैं आसाम बिहू डांस और इस बिहू डांस पे अगर आप लोग भी हमारे साथ थोड़ा सा डांस करेंगे तो हम आभारी होंगे ধন্যবাদ পৰ্যটকসকল আমাৰ নৃত্যৰ অনুষ্ঠানটি এতিয়ালৈ ইমানতে অন্ত পৰিছে আপোনালোকে অনুষ্ঠানটি কেনে অৰ্কিড উদ্যানলৈ আহি আপোনালোকৰ কি অভিজ্ঞতা হ'ল সেই বিষয়ে আমাৰ এখন কমেণ্ট বুক আছে টেবুলত যাবৰ পৰা দুআষাৰমান দিহা পৰামৰ্শ হিচাপে লিখি থৈ গ'লে আমি নথৈ আনন্দিত হ'ম प्रिय पर्यटकों को हमारा डांस प्रोग्राम इधर ही समाप्त हो रहा है आप लोगों को प्रोग्राम कैसा लगा और ऑर्किड उद्यान में आके आप लोगों को कैसा अनुभव हुआ
इसके बारे में हमारा एक कमेंट बुक है पे अगर आप लोग एडवाइस की तरह 2 शब्द लिखते जाए तो हम आभारी होंगे धन्यवाद हिंदी মানুহ অসমীয়া নাম আছে হা ইফালে কিবা আছে চাবলৈ গৈছো কি আছে বা এফালে পাৰ্কলৈ যাব নেকি আগত খেলো বন্ধুসকল এতিয়া আমি গৈ আছো নুমলীগড় মানে আজি গান ৰাতি থাকিম এনে আমাৰ তাত থকা কথা নাছিলে কিন্তু কাজিৰঙাৰ মাজেৰে মানে ৰাতি যাব নিদিয়ে যে সেইবাবে আমি নুমলীগড়তে আজি থাকিম আৰু কাইলৈ ঘৰলৈ যাম I wonder what went wrong today, eh? Why do I feel like I linger between the words to say? বন্ধুসকল এতিয়া আমি ঘৰলৈ যাম কিন্তু ঘৰলৈ যোৱাৰ আগে আগে মানে নুমলীগড় অইল ৰিফাইনেৰীটো এবাৰ দেখাই যাম বুলি ভাবিলোঁ আমিও চাই যাম এবাৰ গাইজ চাওক নুমলীগড় অইল ৰিফাইনেৰী এখন মানে নতুন গেট বনাই আছে বৰ্তমান বন্ধুসকল এয়া চাওক এখন নুমলীগড় ৰিফাইনেৰী মেইন গেট এখনে মেইন গেট গৈ আমি অলপ পিছত ঘৰ পামগৈ এতিয়া গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই